বাইকখন মানে ঠেলে নাই, মানে ফানি ইয়াতে পেট্ৰল ভৰাবলৈ আহিছে। তেতিয়া পেট্ৰল ভৰাই এখেতে আধা ৰাস্তাৰ পৰা তেখেতে বাইকখন বন্ধ হৈ গৈছে। আগৰ পৰা তেনেকুৱা দেখি আছোঁ, কিছু হ'লে পানী ভৰাই ইয়াতে মানে 2 নম্বৰে বিক্ৰী কৰি আছে। বৰষুণ দিয়াৰ পিছত ৰাতি 11:30-12টাতো চেক কৰা হৈছে ৱাটাৰ পেষ্টেদি, আৰু এতিয়াও স্বয়ঙে আমি চালোঁ ভিতৰত ৱাটাৰ পেষ্টত কোনো ৱাটাৰ লেভেল দেখুওৱা নাই, কিন্তু তাতে নজেলত ঘোলা পানী ওলাই আছে। নতুন গাড়ী 3 মাস মাত্র হয়েছে মোর গাড়িটো, এটা আমার গাড়িটি কি হল? ইয়ার পাছত আর যদি আমার গাড়িটো নষ্ট হয় তেতিয়া আমরা নতুন গাড়ি কিনিব লাগিব। মোৰ বাইকটো মানে মই স্কুলত ল'ৰাক থৈ পেলাই মই ইয়াত ঠেল সোমাইছিল। তাৰপিছত সোমোৱাৰ পিছত এই অলপ কেই মিটাৰ হ'ব, 100-150 মিটাৰমান হ'ব আৰু কি, মই এইখিনি মোটামুটি মই চলাই গৈছিল। তাৰপিছত মোৰ গাড়ীখন ষ্টাৰ্ট বন্ধ হৈ গ'ল। মই কি ভাবিছে কিবা হ'ল, কি ফানি কিবা কি বুলি কয়, গাড়ী কিবা ঠেল নাথাকা নিচিনা আৱাজ হৈ গ'ল। তাৰপিছত মই লগৰীয়াবিলাক মাতি পেলাই ৰেঞ্চ আনক কিবা আনক ক'লে। তাৰপিছত মই মাতাৰ পিছত ৰেঞ্চ লৈ আহিছে। তাৰপিছত খুলি চাইছে বাইকখন মানে ঠেলে নাই, মানে ফানি। তাৰপিছত ইয়াত মই ডিপুত লৈ আহিছে। ডিপুত লৈ অহাৰ পিছত এতিয়া ডিপু কৰ্মচাৰীসকলে কিবা ৰিফাৰিং কৰি দিম বুলি এতিয়া মানে ৰিফাৰিং চলি আছে আৰু কি। যদি পিছত 2 দিন বা এদিন পিছত যদি আৰু আকৌ যদি বিয়া হৈ যায়, এতিয়া মইতো মানিব নোৱাৰে না। কিমান টকাৰ ভৰাইছে পেট্ৰলটো মই 200 টকাৰ সোমাইছিল। সদায় ভৰাই নেকি আপুনি? এনেকুৱা মই সোমাই থাকে। আজি হ'ল এনেকা? আজিও তেনেকুৱা হৈ গৈছে, তেনেকুৱা সোমাইছে মই 200 টকাৰ। মানে কাৰণ মোৰ স্কুলত ডেইলি অহা যোৱা কৰিব লাগে, ল'ৰাক মানে স্কুলত থ'ব লাগে। এইটো মোৰ বাইকটো যদি বিয়া হৈ যায় পিছত মই কি কৰা যায়? এতিয়াতো মোৰ স্কুলৰ অহা যোৱাৰ কাৰণে বহুত দিগদাৰ হ'ব না, মইতো মানিব নোৱাৰে না যদি বিয়া হৈ যায়। মালিকটো এতিয়ালৈকেতো অহা নাই। আমাৰ মানে মালিকটো বাচাই আছে, আমি মানে বাইক মালিকসকলে। প্ৰশাসন মানে এইটো ক'ব লাগে, মানে ডিপু ভালকৈ চলিব লাগে। ডিপু হিচাপে ডিপুৱে থাকিব লাগে, ভাল কিবা ঠেলটো সোমাই দিব লাগে। যদি সদায় এনেকুৱা যদি কোনোবা ইমাৰ্জেঞ্চি থাকে, অফিচত যাব লাগে বা স্কুলত যাব লাগে, ল'ৰাক থ'ব লাগে, ছোৱালীক থ'ব লাগে, সদায় যদি এনেকুৱা প্ৰব্লেম হৈ থাকে তেতিয়াতো কেনেকৈ হ'ব? ডিপুটো এইটো বেয়া হ'ব না। বাইকটো যদি বা গাড়ীখন যদি বেয়া হৈ থাকে এইটো কি হ'ব? তেনেকুৱা নহ'ব না। এইটো ৰাতিপুৱাৰ ভাগত যেতিয়া সাধাৰণ জনতাই ইয়াতে পেট্ৰল ভৰাবলৈ আহিছে, তেতিয়া পেট্ৰল ভৰাই এখেতে আধা ৰাস্তাৰ পৰা তেখেতে বাইকখন বন্ধ হৈ গৈছে। কিন্তু বন্ধ হোৱাৰ পিছত এখেতে আকৌ ৰিষ্টাৰ্ট কৰিছে, কিন্তু ষ্টাৰ্ট নহয়। আকৌ তেলটো খুলি কিনে চালে মানে এতিয়া পানীৰ নিচিনা ওলাইছে। আকৌ তেনেকুৱা এটা বাইক নহয়, 10-12টামান তেনেকুৱা বাইক আহিছে। আৰু আপোনালোকে ইতিমধ্যে দেখা পাইছে এই বাইকটো এতিয়া খুলি কিনে মিস্ত্ৰী আনি ইহঁতত ৱাশ্বিং কৰি আছে। গতিকে ইয়াতে আমি আগৰ পৰা তেনেকুৱা দেখি আছোঁ, কিছু হ'লে পানী ভৰাই ইয়াতে মানে 2 নম্বৰে বিক্ৰী কৰি আছে। কিন্তু জনসাধাৰণৰ যদি মুখে মূৰ আৰু জনসাধাৰণে হাৰাশাস্তি কৰাৰ কাৰণে আৰু তেখেতৰ পৰা যি চৰকাৰে টেক্স, পেট্ৰলৰ নামত যি টেক্স দাম বঢ়াইছে, ইয়াৰ ভিত্তিতে পাব্লিকে যিটো পাব লাগে তেল, এইটো তেল নাপায়, যিটো পিয়ৰ তেল নাপায়। কিন্তু তেনেকুৱা কৰি আজি এই জল পটকৈ ওলাই পৰিছে, ইয়াতে তেলৰ নামতে পানী দিছে। কিন্তু আমি এইটোৱে ছাত্ৰ সন্থাই এটা দাবী বিচাৰিছোঁ যে এইখন ইণ্ডিয়ান অইল চামঠাইবাৰী স্থিত ইণ্ডিয়ান অইল তেলখন ইয়াতে চিল হ'ব লাগে, আৰু দণ্ডাধীশ পৰ্যায়ত এইটো তদন্ত কৰিব লাগে। আৰু চিৰাঙত যেনেকুৱা পেট্ৰল পাম্প আছে, প্ৰত্যেক পেট্ৰল পাম্প ইয়াতে চেক আউট কৰি ইয়াতে কি কয় চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এতিয়া আপোনালোকে ইয়াতে মানে 10-12টামান আহিছে, কিন্তু ইয়াতে ৰাতিপুৱাৰ পৰা 1000 লিটাৰ ইয়াতে বিক্ৰী কৰিছে তেল ইতিমধ্যে। এতিয়া মালিক কৰ্তব্য এতিয়ালৈকে নাই, মেনেজাৰলৈ এতিয়ালৈকে আহি পোৱা নাই। ৰাতিপুৱাৰ পৰা ইয়াতে কি কয় জনসাধাৰণে ইয়াতে অপেক্ষা কৰি আছে, মেনেজাৰ আহিব পৰলৈকে এতিয়ালৈকে মেনেজাৰ আহি পোৱা নাই। বাহনৰ প্ৰতি এতিয়া কোৱা নাই, কিন্তু কিছুমান কৰ্মচাৰী আছে, এখেতসকলে মিস্ত্ৰী আনি ইয়াতে বাইকখন খুলি আছে। খোলাৰ পিছত তাৰপিছত ইয়াতে ৱাশ্বিং কৰি আছে, এইটোৱে কৰি আছে। সময়ত আমি এই যে ষ্টুডেণ্ট আমাৰ ল'ৰা আছে, এই দলগাঁও স্কুলত মই লৈ আনিছোঁ, তাতে থৈয়া। তাৰপিছত মই আহিলোঁ এই যে আমি চামঠাইবাৰীৰ পৰা মই ভাবিলোঁ মই অহা যোৱাতো অলপ তেলটো শ্বৰ্ট হ'ব। যোৱাকালি 200 টকাৰ ভৰাইছিলোঁ, ভৱিষ্যত আমাৰ কম হ'লেতো আমাৰ তেল ভৰাব লাগিব। তাৰ কাৰণে মই এইফালৰ পৰা মই তেল ভৰাবৰ কাৰণে আহিলোঁ ইয়াত তেল ডিপুত। তাৰপৰা ভৰাই ইয়াত 150 টকাৰ ভৰা কিনি তাৰপিছত আকৌ ঘূৰি গ'লোঁ এই চেণ্টাৰত, এই যে চামঠাইবাৰী। মই গুৰুবাচা যাওয়ার রাস্তার এইফালে পার হওয়ার কারণে এই যে গাড়ি আছিল পূবফালে যাওয়ার গাড়ি, তাৰপিছত মই এতে ৰখিলোঁ। তাৰপিছত ৰখাৰ পাছত মই পাৰ হোৱাৰ কাৰণে মই ষ্টাৰ্ট কৰিলোঁ, তাৰপাছত এতে ষ্টাৰ্টেই নহয় গাড়ীটো।
বন্ধ হয় স্টার্ট হয় বন্ধ হয় মানে স্টার্টে নহয় তাৰ কাৰণে মই ভাবিলোঁ কি পেট্ৰলৰ জেগাত কি ওলাইছে আপোনাৰ পেট্ৰলৰ জেগাত এতিয়া পানী ওলাইছে এতিয়া আৰু মই ভাবিলোঁ নতুন গাড়ী 3 মাহ মাত্ৰ হৈছে মোৰ গাড়ীটো এতিয়া আমাৰ গাড়ীটো কি হ'ল এনেতো গাড়ী ঠিকে আছে তেলটো আছিল তথাপি আমি তেল ভৰাৰ পাছত যদি এনেকুৱা হয় কি হ'ল ঘটনা কি হৈছে মোৰ গাড়ীটা তাৰপিছত এনেকুৱা ভাবি তাৰপিছত এজন আৰু মোৰ লগৰীয়া আছিল সিহঁতে চাৱা লৈ যায় একেলগে কৰ্তৃপক্ষক কিবা জনাইছে নেকি জনাও নাই মানে মালিকটো নাই এতিয়া কৰ্মচাৰী আহিছে এই জনাব আহিছে কিন্তু মালিক এতিয়ালৈকে আহি পোৱা নাই তাৰপাছত মই ভাবিলোঁ চত ওতে লৈ যাম গাড়ীত ঠেলিয়া লৈ যাব লাগিব নহ'লে উপায় নহ'ব তাৰপিছত তাৰপিছত আনিলোঁ বৰ এই 4টা গাড়ীত সিহঁতে পানী ভৰাই দিছে তাৰপাছত আমাৰ কিন্তু এতিয়া আমাৰ ফুল ছাৰ্ভিচিং কৰিব লাগিব আৰু ইয়াত আমি ছাৰ্ভিচিং নকৰাম য'ত মানে আমি লৈছোঁ গাড়ীত তাতে ছাৰ্ভিচিং কৰিব লাগিব সম্পূৰ্ণ যদি ইয়াৰ পাছত আৰু যদি আমাৰ গাড়ীটো নষ্ট হয় তেতিয়া আমাৰ নতুন গাড়ী কিনিব লাগিব আমাৰ পানী ভৰোৱা বুলি নাই তেলৰ পাৰত আমি পানী নভৰাওঁ আমিতো একচুৱেলি তেল বিক্ৰী কাৰণে আছোঁ কিন্তু কালি ৰাতি যেনেকুৱা বৰষুণ দিছিল বৰষুণ দিয়াৰ পিছত ৰাতি 11:30 12টাতো চেক কৰা হৈছে ৱাটাৰ পেষ্টেদি আৰু এতিয়াও স্বয়ঙে আমি চালোঁ ভিতৰত ৱাটাৰ পেষ্টত কোনো ৱাটাৰ লেভেল দেখুওৱা নাই কিন্তু তাতে নজেলত ঘোলা পানী ওলাই আছে ক'তবা পাইপলাইনতে কিবা প্ৰব্লেম হৈছে নে কি প্ৰব্লেম হৈছে এইটোতো এতিয়া ক'ব নোৱাৰিম এইটো পাইপলাইন খান্দিলেহে বস্তুটো জানিব পাৰিম বাদ বাকী তেলত কোনো ভেজাল নাই ইয়াত তেল একদম অ'কে কোৱালিটি এণ্ড কোৱান্টিটি পায় নাই তেওঁলোকৰ গাড়ীটো আমি মিস্ত্ৰী মাতি দিছোঁ যিমান দূৰ পাৰোঁ মই সিহঁতক ঠিক ঠাক কৰি দিয়া ব্যৱস্থাটো কৰি আছোঁ কিয় যিহেতু আমাৰ তাৰে পৰা বস্তুটো নজেলৰ পৰা আমি স্বয়ং চাই আছোঁ যে তেলটো ঘোলা ওলাইছে हायर सेकेन्डारि उथ्रिनाय फरायसाफोरनि थाखाय गोजोनथाव खौरां BSAT सेमेस्टारनि थाखाय गोविन्द बसुमतारी कलेजाव मुं थिसननाया सोलिगासिनो गिबि मुं थिसननाय 100 फरायसाफोरनि थाखाय स्पेशल अफार आरो गुबुन गुबुन रोखोमनि बेसेन नाङै क्लासनि खाबु होनानै मुं थिसननायनि हाबाफारिया गोविन्द बसुमतारी कलेजाव सोलिगासिनो फरायसाफ्रा गावनि गोसो बायदि साबजेक्टफोरखौ सायख'नानै लानो हागोन लोगोसे बेसिक कम्पिउटार क्लास सेल्फ डिफेन्स स्पोकन इंग्लिश क्लास बायदि खाबुफोरखौ फरायसाफ्रा बेसेन नाङाजासे लानो हागोन बे कलेजाव गासैबो फरायसाफोरनि थाखाय फ्री बासनि सार्भिसनि राहा आरो बिजाब बाख्रिनिबो राहा दं आरो बे खेबनिफ्राय भिउ सेन्टार अदेबानि एग्जाम सेन्टार महरै फरायसाफ्रा गोविन्द बसुमतारी कलेजावनो आनजाद होनो हागोन गोविन्द बसुमतारी कलेजाव एसेल' बेसेनावनो मुं थिसननानै कलेजनि राहानि खाबुफोरखौ लानो हागोन रोखायै मिथिनो थाखाय फारियै होनाय जानबुं नाम्बाराव कन्टेक्ट खालामनो हागोन